ইফালে মই ঢাকনটো খুলি ল'ম। হাই হেল্ল' জহাৰ গাইছ মানিমুৰ অসম বাকীৰাজ মই সঞ্জু আৰু আপোনালোকে চাই আছে ফকৰীয়া ব্লগ। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰিম, তাৰপাছত আপোনালোক জনাই আছোঁ ব্লগত আজি কি হ'ব। গাইছ তো মই 1 মাহ হৈ গ'ল মই লং ভিডিঅ' আপলোড কৰা নাই, ইচিলিয়ে মই এতিয়া লং ভিডিঅ' এটা বনাইছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। ফকৰীয়া ব্লগ ইউটিউব চেনেলত এই ভিডিঅ' আহিব, তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ ফেচবুক পেজটো ছাপোৰ্ট কৰিব, ইজিকেল 24 বয়। তো গাইছ ভিডিঅ'টো চাই থাকক, মই কেনেকৈ আপোনালোকক দেখুৱাই আছোঁ কি কৰিম কি নাই। তো গাইজ এতিয়া মানে মই আজি যাম বেমাৰী চাবৰ কাৰণে, তো তাৰ কাৰণে 1 মুঠা ভাত লৈ যাম। তো গাইজ ঘৰত কুকুৰা আছে, কুকুৰা এটা মাৰিম, তাৰপিছত বনাম। তো লৈ যাম, তো আপোনালোকে চাই থাকক আৰু ভিডিঅ' বনি থাকক। গাইজ ভাল লাগে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট এটা কৰিব, একেবাৰে নাপাৰিব। তো ব্লগ ভিডিঅ'টো আপোনালোকে চাই থাকক। আৰু এইফালে আমি কুকুৰা বান্ধি থৈ দিছোঁ, তো গাইজ চাব পাৰিব। ইয়াত বান্ধি থৈ দিছোঁ গাইজ, এইটো চাব পাইছোঁ গাইজ কোলা কুকুৰা। আপোনালোকক ভালকৈ দেখুৱাইছোঁ গাইজ, এইফালে চাব পাইছোঁ গাইজ এইটো বান্ধি থৈছোঁ। আৰু এইফালে 4টা কুকুৰা আছে, মতা কুকুৰা এটা আছে এইটোৱে। তো আপোনালোকে চাই থাকক। তো মই এই কুকুৰাটোক মাৰিম, তাৰপিছত গাইজ বনাম আৰু লৈ যাম। তো আপোনালোকে চাই থাকক আৰু কেনেকৈ মই বনাই আছোঁ আপোনালোকে চাই থাকক। তো এইফালে মই ভাত বহাই থৈ দিছোঁ, আৰু এইফালে চাব পাইছে গাইজ ভাত চাব পাইছে গাইজ ভাত বহাই থৈ দিছোঁ। তো ভাত বনাই ল'ম, তাৰপিছত বনাম চব্জি কুকুৰা মাংসত আপোনালোকক দেখুৱাই আছোঁ। তো আপোনালোকে চাই থাকক আৰু মোক ছাপোৰ্ট কৰিব গাইজ। মোৰ একেবাৰে ছাবস্ক্ৰাইবাৰ কম আছে, 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিয়ক। তো মই ব্লগ বনাই থাকিম, আপোনালোকৰ মাজত আনি থাকিম। তো আপোনালোকে বনাই থাকক গাইজ। আৰু মোৰ ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব, ইনষ্টাগ্ৰামৰ নাম হৈছে গাইজ ফকৰীয়া সঞ্জু ব্লগাৰ। তো আপোনালোকে ছাপোৰ্ট কৰিব গাইজ। আৰু মই এতিয়া ভাতটো হৈ গ'ল, তো মই ইয়াক এতিয়া নমাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। মোৰ ভাত হৈ গ'ল, তো ভাত হোৱাৰ পাছত এতিয়া হ'ব চব্জি বনাব। তো গাইজ এইফালে চাব পাইছে, এইফালে দিব লাগিব পিঁয়াজ, ৰেড চিলি, গৰম মছলা, মিট মছলা, ধনিয়া আৰু হালধি, আৰু এইফালে আলু কেইটামান মিলাই দিছোঁ। তাৰপিছত এইফালে পানী গৰম কৰিছোঁ গাইজ কুকুৰা চফা কৰিবৰ কাৰণে। তো গাইজ মই এতিয়া কুকুৰাটো মাৰিব লাগিব, তো আপোনালোকক নেদেখুৱাওঁ কি মই মাৰিম, মাৰ্ডাৰ কৰিম। তো আপোনালোকে যদি কমপ্লেইন কৰি দিব, পুলিচ কেছ কৰি দিব, তেনেহ'লে মই জেল যাব লাগিব, সেইকাৰণে আপোনালোকক নেদেখাম। আৰু এইফালে চাব পাইছে গাইজ কুকুৰাটো, এইটো কুকুৰা কোলা কুকুৰা। তো গাইজ আপোনালোকে চাই থাকিব গাইজ, ভিডিঅ'ত বনি থাকিব। তো মই মাৰি লৈছোঁ, তাৰপিছত আপোনালোকক পোষ্টমৰ্টম দেখাম। তো মই কুকুৰা মাৰি দিলোঁ গাইছ, এইটো চাব পাইছোঁ গেছ মাৰি দিলোঁ। তো গাইছ আপোনালোকে কেছ নকৰিব দেই, পুলিচ থানাত নিদিব মোক। তো এতিয়া মই গাইছ ইয়াক চাফা কৰিম। তো চাফা কৰিবৰ কাৰণে পানী লাগে, তো মই পানী ল'ম। আৰু বৰষুণো পৰিছে গাইছ আজি, তো চাব পাইছে বৰষুণ পৰিছে। আৰু ইফালে পানী গৰম হ'ল নাই হোৱা, ইফালে চাব পাইছে গাইছ পানী পূৰা গৰম হৈ আছে, উতলি আছে। তো এতিয়া মই ইয়াক চাফা কৰি ল'ম আৰু আপোনালোকক দেখুৱাইছোঁ। সো গাইজ মাংস কাটি আদায় আৰু এতিয়া মানে ভাজিব লাগিব। তো গাইজ তো আপোনালোকক দেখুৱাই আছোঁ কি মই কাটিলোঁ, এইটো নেদেখালোঁ আৰু দেৰিও হৈছে, সেইকাৰণে অলপ স্পীড হৈছে কামটো। আৰু ইফালে মই ইফালে চাব পাইছে গাইজ পিঁয়াজ দিয়া হৈ গৈছে, আৰু ইফালে মাংস এইটো। তো গাইজ আপোনালোকে চাই থাকক কি আমাৰ দেৰি হৈছে, তো যাব লাগিব। তো গাইজ আপোনালোকে চাই থাকক কি আমাৰ মা পূৰা বেমাৰ হৈ গৈছে গাইজ, মাত বহুত ওলোৱা নাই মুখৰ পৰা। তো আমাক যাব লাগিব সোনকালে। তো গাইজ বনি থাকক ভিডিঅ'। তো গাইজ আপোনালোকক চব্জি ভাজিব দেখুৱাব নোৱাৰিলোঁ, আৰু এতিয়া চব্জি হৈ আছে। আৰু এইফালে চাব পাইছে গাইজ মই বহাই থৈ দিছোঁ, তো এতিয়া চাব লাগিব। তো এইফালে মই ঢাকনটো খুলি ল'ম গাইজ, চাব পাইছে এইটো মাংস আৰু আলু দি বনাইছোঁ, 2টা আলু আৰু মাংস মিলাই। তো চাব পাইছে গাইজ হৈছে নাই, আলু সিজিলে নাই চাব লাগিব। তো গাইজ সিজি আছে, আৰু অকণমান দেৰি ডবকাই ল'ম, তাৰপিছত নমাম। তো আপোনালোকে তাৰপিছত আমাৰ মা কাৰণে লৈ যাম। তো মা পূৰা চিৰিয়াছ হৈ আছে গাইজ। তো গাইজ চাই থাকক কি মই বেছি দীঘল ব্লগ নবনাওঁ গাইজ। তো মই ভাত লৈ আহিলোঁ, আৰু ভাত অকণমান খাই ল'ম, তাৰপিছত আপোনালোকক চব্জি কেনেকুৱা হৈছে টেষ্টটো জনাই আছোঁ। আৰু এইফালে ভাত উলিয়াই আনিলোঁ গাইজ, চাব পাইছে ভাত মাংস। তো মই খাই ল'ম আৰু আপোনালোকক দেখুৱাইছোঁ আৰু জনাই আছোঁ গাইজ কেনেকুৱা লাগিব কি কথা। ভালে লাগিছে গাইজ।
তো